হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোকক স্বাগতম জনাইছোঁ বাবুল হাজৰিকা ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম গুৱাহাটী দ্বিতীয়ত কেনেদৰে গাড়ী চলালে লাইচেঞ্চ দিয়ে চাই থাকিব আৰু কেনেকৈ গাড়ী চলাব লাগে। এনেদৰে অলপ অলপকৈ গাড়ী আগুৱাই নি আছোঁ গুৱাহাটী দ্বিতীয়ত। দাদা আগত লাইন পাতি আছে, টকেন নাম্বাৰ ল'ব লাগে। টকেন হিচাপত আপোনাক গাড়ীখন চলাব দিব আৰু ইয়াতে তো টকেন ল'ব গৈছে, চাই থাকক আপোনালোকে। এইয়া চাওক টকেন লৈ আছে। এয়া ধনজিত আৰু আমি একেলগে দ্বিতীয়ত লাইচেঞ্চ বনাবৰ কাৰণে আহিছিলোঁ। লাইচেঞ্চ বনাবৰ কাৰণে চাওক গাড়ী চলাই দেখুৱাব লাগিব নহয়। এয়া গাড়ীৰ ভিৰ পূৰা লাইন আৰু লাইন ৰখি আছোঁ। লাইন ৰখি ৰখি সেইফালে আগত চলাব লাগিব আৰু দ্বিতীয়ত লাইচেঞ্চ পাবৰ কাৰণে আপুনি গাড়ীখন চলাই দেখুৱাব লাগিব। আপোনাৰ স্কিল টেষ্ট এক্সাম হ'ব, তো সেইটো পাছ কৰিলেহে আপোনাক লাইচেঞ্চ দিব। একচুৱেলি জেগাখিনি মই আপোনাক দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু জেগাখিনি ভিডিঅ' কৰা এলাও নাই, তো সেইকাৰণে কৰিব নোৱাৰিম। কিন্তু মই কাগজত ড্ৰয়িং কৰি আপোনালোকক দেখুৱাই দিম আৰু চাই থাকিব। এয়া চাই লওক, মানে ইণ্টাৰভিউ দি পেলাই ওলাই আহিলে, স্কিল টেষ্ট আছিলে, চলাই দেখুৱালে। পাছ কৰিলে নে ফেইল কৰিলে গম নাপাওঁ। চবতকৈ গুৰুত্ব দিবলগীয়া বস্তু এটাই যে আপোনালোকে যেতিয়া টেষ্ট দিব আহিব, মানে গাড়ী চলাই দেখুৱাব আহিব, তেতিয়া গাড়ী চলাই দেখুৱাব আহিলে চবতকৈ ফাৰ্ষ্ট যদি আপুনি দুইচকীয়া চলাই দেখুৱায় তেতিয়াহ'লে আপোনালোকে হেলমেট ইউজ কৰিব। হেলমেট ইউজ কৰাৰ লগতে আপোনালোকে ষ্ট্ৰেপ ইউজ কৰিব। আৰু যদি আপোনালোকে চাৰিচকীয়া চলায় তেতিয়াহ'লে চাৰিচকীয়া চলালে চবতকৈ ফাৰ্ষ্ট আপোনালোকে ছেফটি শ্বু পিন্ধি ল'ব। ছেফটি শ্বু পিন্ধিলে আপোনাৰ খুবেই ভাল। আৰু লগতে এটা কথা কওঁ, আপোনালোকে ছিট বেল্ট ইউজ কৰিব আৰু গাড়ীখনত এল এটা লগাই ল'ব ব্লেক টেপেৰে। কাৰণ আপোনালোকে যেতিয়ালৈকে লাইচেঞ্চখন নাপায় তেতিয়ালৈকে আপোনালোকে লাৰ্ণাৰ পিৰিয়ডত থাকে, মানে শিকি থাকে। আপোনালোকে টোটেলি প্ৰশিক্ষণপ্ৰাপ্ত নহয়, সেইকাৰণে আপোনালোকে এলটো মাৰি ল'ব। সেইবিলাক চাই সৰু সৰু কিছুমান কথা চাই পেলাই দ্বিতীয়ে আপোনাক ৰিজেক্ট মাৰিব পাৰে, তো সেইকাৰণে এল চেল মাৰি ল'ব ধুনীয়াকৈ। আপোনালোকে চলাব লাহে লাহে, ছিগনেল টিগনেল দিব, সেইবিলাক দি পেলাই আপোনালোকে চলাব। তেতিয়া আপোনালোকে যদি পাছ কৰে তেতিয়াহ'লে লাইচেঞ্চখন পাব। আৰু আপোনালোকক বাকীখিনি মই ড্ৰয়িং কৰি দেখুৱাই আছোঁ, কেনেকুৱাকৈ যাব লাগে কেনেকুৱাকৈ যাব নালাগে, চাই থাকিব। মন কৰিবলগীয়া কথা এইটোৱে যে আপুনি যদি ফ'ৰ হুইলাৰ চলায় তেতিয়াহ'লে চবতকৈ ফাৰ্ষ্ট ছিট বেল্ট ইউজ কৰিব, তাৰপিছত ছিগনেল, স্পীড লিমিট আৰু শ্বু। ছেফটি শ্বু ইউজ কৰিব লাগে সাধাৰণতে, কিন্তু নৰ্মেল শ্বু ইউজ কৰিলেও হয়। এই চাৰিটা বস্তুৰ ওপৰত ভিত্তি কৰি পেলাইহে আপোনাক লাইচেঞ্চখন দিয়া হয়। যেনেকুৱা টু হুইলাৰত আপোনাৰ হেলমেট পিন্ধিব লাগিব, স্পীড লিমিট, শ্বু, ছিগনেল লাইট এইখিনি আপুনি ইউজ কৰিব লাগিব। যদি এইখিনি বস্তু আপুনি ইউজ কৰে তেতিয়াহে আপুনি লাইচেঞ্চ পোৱাৰ কাৰণে সক্ষম হ'ব। আৰু গাড়ীখন যেতিয়া আপোনাক চলাবলৈ দিব তাতে টেষ্ট হ'ব। এই টেষ্ট হোৱা জেগাখিনি এনেকুৱা ধৰণৰ, মানে এইটো ৰাস্তা, আমি গৈ আছোঁ ধৰক, এইটো এণ্ট্ৰি গেট হয়। এইখিনিত আপোনাক গাড়ীখন ৰখাব দিব। এইখিনিত গাড়ীখন ৰখোৱাৰ পিছত এইফালেৰে আপোনাক যাব দিব লেফ্ট ছাইডেৰে। লেফ্ট ছাইডে গৈ পেলাই এইটো এটা স্পীড ব্ৰেকাৰ পাব ফাৰ্ষ্ট। এই স্পীড ব্ৰেকাৰটোত লাহেকৈ গ'লে পাৰ হৈ গৈ 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 এইখিনিত দেখা পাব আপুনি ষ্টপ লিখা আছে। অতিকৈ গুৰুত্ব দিবলগীয়া কথা এইটোৱে যে আপুনি যেতিয়া গাড়ীখন চলালে আপোনাৰ বৰ্ডবিলাক, ৰাস্তাত যিবিলাক বৰ্ড লগোৱা থাকে সেই বৰ্ডবিলাক ভালদৰে চাই চিতি পেলাইহে আপুনি গাড়ীখন চলাব। ইয়াতে চাওক ষ্টপ লিখা আছে, মানে আপুনি ৰখিব লাগিব। আপুনি লাহে লাহে গৈ আছে, ধুনীয়াকৈ ৰখি দিলে, এবাৰ দুবাৰ ছিগনেল মাৰিলে বা আপুনি হৰ্ণ বজাই পেলাই অলপ আগুৱাই যাওক। গৈ পেলাই এই কাৰচিনডাল চাওক, এই কাৰচিনডাল আপোনাৰ আছে ৰাইট ছাইডে। আমি যদি এনেকৈ যদি চিধা গুচি যাওঁ নহ'ব, এইটো ফেইল, আপুনি লাইচেঞ্চ নাপাব। মানে আপোনাৰ কাৰচিনডাল ৰাইট ছাইডে দিয়া আছেতো, এনেকৈ গৈ পেলাই এনেকৈ আহিব। ইয়াতে আৰু স্পীড ব্ৰেকাৰ থাকে, এইবিলাক ৰখি ৰখি লাহে লাহে আহিব আপোনালোকে। এনেকৈ আৰু আহি পেলাই এনেকৈ এই এণ্ট্ৰি গেট, যিটো এণ্ট্ৰি গেট আমি এণ্ট্ৰি কৰিছিলোঁ সেই গেটটোৰে আপুনি এক্সিটো হ'ব লাগিব। মানে আপোনাৰ ধৰক এনেকুৱা এইট হ'ব লাগিব। যদি আপুনি এনেকৈ চিধা গৈ পেলাই এনেকৈ চিধা আহে নহ'ব, আপোনালোকে এনেকৈ ফাৰ্ষ্টত যাব, গৈ পেলাই এনেকৈ আহি 8 বনাব। আৰু তাৰপিছত এইখিনিত যেতিয়া আপুনি
ৰখাৰ পিছত আপোনাক বেক কৰিব দিব। দ্বিতীয়ত আপোনাক চাব মানে আপুনি গাড়ীখন বেক কৰি চলাব পাৰেনে নোৱাৰে। আৰু বেক কৰি চলাওঁতে মনত ৰাখিব আপোনাক গল ঘূৰাব নিদিয়ে। আপুনি লুকিং গ্লাছত চাই পেলাই আপুনি বেক কৰিব লাগিব। বেক কৰি পেলাই এইখিনিত পাৰ্কিং কৰিব দিব, অলপ দূৰত পাৰ্কিং কৰিব দিব। আৰু এই পাৰ্কিং কৰোঁতে আপোনালোকে মন কৰিব আপুনি গল ঘূৰাই পেলাই চাব নোৱাৰে। আপুনি লুকিং গ্লাছত সম্পূৰ্ণকৈ লুকিং গ্লাছত চাই পেলাইহে আপুনি বেক কৰিব পাৰিব। যদি আপুনি গল ঘূৰাই পেলাই আপুনি চাই পেলাই বেক বা পিছফালে ধৰক গলটো ঘূৰাই দিছে, পিছফালে চাই আছে, চাই পেলাই আপুনি পাৰ্কিং কৰি আছে, তেনেকৈ নহ'ব। তেনেকৈ হ'লে আপুনি ফেইল। যদি আপুনি লুকিং গ্লাছত সম্পূৰ্ণকৈ চাই পেলাই ইয়াৰ পৰা বেক কৰি নিয়ে তেতিয়াহ'লে আপুনি পাছ। আৰু মন কৰিব আৰু ক'তো ৰাস্তাৰ আশে পাশে নলগাব, গাড়ীখন খুব সুন্দৰভাৱে চলাব। আজিকালি লাইচেন্স বনোৱাৰ কাৰণে খুবেই সহজ, যিহেতু ডিজিটেল প্ৰচেছ চলি আছে। আগৰ দিনত এবাৰ এপ্লাই কৰিব যাব লাগে, এবাৰ লাৰ্ণাৰৰ কাৰণে যাব লাগে, এবাৰ আপুনি লাইচেন্সৰ কাৰণে যাব লাগে। সেইবিলাক বহুত আপোনাক মানে দৌৰাই থকা আছিল। কিন্তু আজিকালি তেনেকুৱা নহয়। আজিকালি ডিজিটেল প্ৰচেছ, ডাইৰেক্ট আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰক, অনলাইন ফৰ্ম চৰ্ম আছে, গোটেইখিনি ফিল আপ কৰি ছাবমিট কৰক। ছাবমিট কৰাৰ পিছত আপোনাৰ লাৰ্ণাৰ আহিব। লাৰ্ণাৰ অহাৰ কিছুদিন পিছতে আপুনি ডাইৰেক্ট লাইচেন্স এপ্লাই কৰিব পাৰে। লাইচেন্স এপ্লাই কৰক, কৰাৰ পিছত আপোনাক ডেট দিব যে অমুক ডেটত আহক আপুনি। সেইটো ডেটত গৈ পেলাই বঢ়িয়াকৈ আপোনাক স্কিল টেষ্ট হ'ব, গাড়ী চাড়ী চলাই দেখুৱাৰ পিছত আপুনি পাছ হৈ গ'ল। গধূলিলৈকে আপোনাৰ মেছেজ আহি যাব। আৰু যদি ভিডিঅ' চিডিঅ' কৰি পেলাই দেখাব দিয়ে তেতিয়াহ'লে অলপ সুবিধা হয় সকলো ৰাইজৰে। যিহেতু বহুত মানুহে দ্বিতীয়টো আমাৰ দেখাই নাই, সেই গতিকে অলপ ভিডিঅ' চিডিঅ' কৰিব দিলে ভাল হয়, পাৰ্মিশ্যন দিলে ভাল হয়। যদি আমি ভিডিঅ'টো কৰি পেলাই দেখাই দিওঁ তেতিয়াহ'লে মানুহবিলাকৰ মানে একো প্ৰব্লেম নহয়। নহ'লে বহুত জেগা চিনি নাপায়, দ্বিতীয়ত ক'ত যাব লাগে, কি যাব লাগে, সেইবিলাক ভিডিঅ'ৰ যোগেদি চাই ডাইৰেক্ট যাব পাৰে। আজিকালি যিহেতু ডিজিটেল প্ৰচেছ হয়, তো আজিকালি ডিজিটেল। আৰু মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।